हेलो स्वागतम जनाइছোঁ আপোনালোক সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল, আজি ভাবিলোঁ আপোনালোকৰ বাবে এটা হোম টুৰ ভিডিঅ' লৈ যাওঁ। তো বলক ভিডিঅ'টো আমি বেছি দেৰি নকৰি আৰম্ভ কৰোঁ। এণ্ড গাইজ, এতিয়া আছোঁ মই ঘৰৰ বাহিৰত আৰু ঘৰৰ ভিতৰত সোমাই যাম। তাৰ আগতে কৈ লওঁ, ঘৰটো মানে বনাই হৈছে, কিন্তু কালাৰ কৰাৰ কাম কিছুমান বাকী আছে। তো সম্পূৰ্ণ হোৱাকৈ নাই, তো বস্তুবিলাক ইমান চিজি পাতি হৈ থকা নাই। তো বলক আমি ভিতৰত সোমাই যাওঁ। তো এইফালে ভিতৰত সোমাই যায় আৰু ইয়াত সোমাই যাওঁতে ফ্ৰণ্টতে এল'ভেৰাৰ পুলি দুটা আছে আৰু এইফালে চেণ্ডেল টেণ্ডেল খুলি লওঁ আৰু ভিতৰত সোমাই আপোনালোকক ঘৰটোৰ ভিতৰখিনি দেখাই দিছোঁ। বাহিৰৰ মানে কোঠাটো, বাহিৰৰ ঘৰটো, আৰু এফালে সোমাই আহিলে এইপিনে প্ৰথমতে এইটো আলহীৰ বাবে ৰুমটো বনোৱা হৈছে, মানে ঘৰটো বনাই হৈছে, যিহেতু ইয়াত বিচনা চিচনা এতিয়ালৈকে দিয়া নাই। তো বিচনা চিচনা বা ইয়াৰ বস্তু পাতিখিনি থোৱা হ'ব, এতিয়ালৈকে এইটো চিজিল হোৱা নাই সম্পূৰ্ণৰূপে। আৰু এইফালে যদি আহোঁ, এইটো আমাৰ বাহিৰৰ ঘৰ, আৰু ইয়াত বাহিৰৰ ঘৰটোত এনেকৈ বস্তুবিলাক থোৱা হৈছে। ইয়াত টিভি আছে আৰু ইয়াত এইটো মানে মোৰ ভাগৰ মোবাইলটো চেঞ্জ কৰিবলগীয়া হৈ আছে বাইকখনৰ। তো তাৰ কাৰণে মোবাইলটো অনা হৈছে, কিন্তু এতিয়ালৈকে চেঞ্জ কৰা নাই। তো চেঞ্জ কৰিম লাহেকৈ। তো মোবাইল আছে আৰু এইফালে যদি চাওঁ, এইফালে গ'লে এটা ৰুম আছে। এইফালে এইটো ৰুমটো বস্তু পাতিখিনি ইমান ঠিক হৈ থকা নাই। এইটো ৰুম এটা, আৰু এইফালে মোৰ ৰুমটোত যদি চাওঁ, এইফালে আলনাখন দেখিব আপোনালোকে। ইয়াত কাপোৰ কানিবিলাক থোৱা হৈছে। এখন বিচনাতে আৰু এই বিচনাখনতে মই শুই পিনে ভিডিঅ' চিডিঅ' আপলোড কৰোঁ বা ভিডিঅ' চিডিঅ'বিলাক এডিট কৰি থাকোঁ এইখন বিচনাতে। আৰু এইপিনে আছে মোৰ পঢ়া টেবুলখন, আৰু পঢ়া টেবুলত আছে এইটো মোৰ হেলমেট আছে আৰু মোৰ পঢ়াৰ বস্তু পাতিবিলাক আছে। ইয়াত কিতাপ পত্ৰবিলাক মোৰ পঢ়া টেবুলত প্ৰায় কমকৈ থওঁ। আৰু এইফালে পঢ়া টেবুলৰ ফ্ৰণ্টত ইয়াত কেইখনমান আঁৰি থোৱা আছে। বাকী মই ইয়াতে এটা নিজে লিখি থৈছোঁ মটিভেশ্যন টাইপৰ কাৰণে পঢ়া টেবুলৰ ফ্ৰণ্টত, আৰু অলপ পঢ়ি লোৱা, কাৰণ কোনোবা এটা চুকত কোনোবা এজনে এতিয়াও পঢ়ি আছে। এইটো মই নিজে লিখা, এইটো ক'তো পাই লিখা নাই। এইটো লিখি থ'লে কি হয়, মই যেতিয়া পঢ়ি থাকোঁ, পঢ়াৰ শেষত যেতিয়া অলপ মোবাইল চোবাইল চাব মন যায়, তেতিয়া মোবাইল চোবাইল চাওঁ। তো তেতিয়া যদি মোৰ তাত চকুটো ফটকৈ পৰি যায়, তো নিজকে অলপ মটিভেট টাইপ লাগে যে অলপ পঢ়ি লওঁ, পঢ়িবলৈ মন যায়। তো তাৰ কাৰণে এইটো বনাই থৈছোঁ। বাকী মোৰ ৰুমটো ইমানখিনি। এফালে যদি আহোঁ, এইফালে আইতাৰ ৰুমটো আছে এইটো চাইডে। এইটো আইতাৰ ৰুম আছে, আৰু আইতাৰ ৰুমৰ ফ্ৰণ্টে এইটো কিটচেন হয়, কিটচেন ৰুম। আৰু কিটচেনটোৰ যদি চাই, কিটচেনটোৰ এইফালে কুকাৰ চুকাৰ গেছ চেছ ৰখা হৈছে, আৰু এইফালে গেছ চেছ ৰখা হৈছে, আৰু এইটো এনেকৈ বনাই থোৱা আছে ধুনীয়াকৈ বস্তু পাতিবিলাক থ'বলৈ। আৰু এইফালে পানী গৰম কৰি থকা হৈছে। তো এইফালে খিৰিকীখন আছে, আৰু ইয়াত অলপ বস্তু লগাবলগীয়া আছে, কাৰেণ্টৰ বস্তু। এইফালে বাল্ব চাল্ব লগাবলগীয়া আছে, তো বাল্ব লগাবৰ কাৰণে জেগা থৈ দিয়া আছে। তো কিটচেনটো ইমানটোৱে। বাকী এইফালে যদি চাওঁ, এইফালে আমাৰ বাথৰুম চাথৰুম আছে, আৰু এইটো চাইডে হাঁহ ৰখা হয়, এইটো চাইডে হাঁহখিনি থকা হয়। যি ভিডিঅ'টো ইমানখিনি আছিলে। ভিডিঅ'টো যদি চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব, আৰু চেনেলটো যদি প্ৰথম আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আৰু আপোনালোকে যদি কাষতে থকা ঘণ্টাটো দবাই দিয়া নাই, কাষত থকা ঘণ্টাটো দবাই দিব, যাতে আমাৰ আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে।